বয়সৰ সমনীয়া কিন্তু কিয় ৰাহুলৰ বন্ধু হ'ব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা আৰু ৰাহুল গান্ধী এসময়ত দুয়োগৰাকী একেটা দলতে থাকি এগৰাকী ৰাজ্য আৰু আনগৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি কৰিছিল। সেই সময়ত ৰাহুল গান্ধীৰ ওপৰতে অসন্তুষ্টি ব্যক্ত কৰি বিভিন্ন অভিযোগেৰে ঠকা-হৰকা কৰি কংগ্ৰেছ ত্যাগ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। নমস্কাৰ বন্ধুসকল, আজি এটা নতুন বিশেষ খবৰলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব যদিহে নাই কৰা তেনেহ'লে সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বয়সৰ সমনীয়া দুয়ো পাৰ্থক্যৰ মাথো 16 মাহৰ। বয়সৰ ক্ষেত্ৰত দুয়োগৰাকী নেতা প্ৰায় সমান হোৱাৰ বাবে তেওঁলোকৰ চিন্তা চৰ্চা প্ৰায় একে হ'ব লাগিছিল। দুয়োগৰাকী হ'ব লাগিছিল নলে গলে লগা বন্ধু। কিন্তু ৰাহুল গান্ধী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত এনে নহ'ল। হিমন্ত বিশ্ব শৰ্মা আৰু ৰাহুল গান্ধী এসময়ত দুয়োগৰাকী একেটা দলতে থাকি এগৰাকীয়ে ৰাজ্য আৰু আনগৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি কৰিছিল। সেই সময়ত ৰাহুল গান্ধীৰ ওপৰতে অসন্তুষ্টি ব্যক্ত কৰি বিভিন্ন অভিযোগেৰে ঠকা-হৰকা কৰি কংগ্ৰেছ ত্যাগ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। বহুতে সময়ে সময়ে প্ৰশ্ন উদযাপন কৰে যে প্ৰায় একে বয়সৰ হৈও কিন্তু দুয়োগৰাকী নেতা কেতিয়াও বন্ধু হ'ব নোৱাৰিলে। বহুতে কয় ৰাহুল গান্ধীৰ মত গৰ্বিতাৰ বাবে সেই সময়ত হিমন্ত বিশ্ব শৰ্মাৰ দৰে ৰাজনীতিক নেতাৰ বৰ বেছি গুৰুত্ব প্ৰদান কৰা নাছিল। বন্ধুত্বটো বহুত দূৰৰে কথা। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বয়সত ৰাহুল গান্ধীতকৈ হিমন্ত বিশ্ব শৰ্মা 16 মাহৰ ডাঙৰ। ৰাহুল গান্ধীৰ জন্ম হৈছিল 1970 চনৰ 19 জুনত। ইয়াৰ বিপৰীতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছিল 1969 চনৰ 1 ফেব্ৰুৱাৰীত। গতিকে দুয়োগৰাকী নেতা বয়সৰ ক্ষেত্ৰত প্ৰায় সমসাময়িক আছিল। বয়সৰ ক্ষেত্ৰত দুয়োগৰাকী নেতা প্ৰায় সমান হোৱাৰ বাবে তেওঁলোকৰ চিন্তা চৰ্চা প্ৰায় একে হ'ব লাগিছিল। কিন্তু কংগ্ৰেছত থকাৰ সময়তো হিমন্ত বিশ্ব শৰ্মাতকৈ ৰাহুল গান্ধীয়ে বিশ্বাস আৰু গুৰুত্ব দিছিল প্ৰায়তো তৰুণ গগৈকহে। কংগ্ৰেছত তীব্ৰ বিসম্বাদ আৰু হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত 60ৰো অধিক বিধায়ক থকাৰ পাছতো ৰাহুল গান্ধীয়ে হাত ধৰি ৰাখিছিল তৰুণ গগৈৰ কান্ধতহে। 2015 চনত তৰুণ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ দুয়োটা শিবিৰৰ সঘন আহ-যাহ চলিছিল দিল্লীলৈ। এদিন দুয়োপক্ষৰ বিবাদ নিষ্পত্তি কৰিবলৈ ৰাহুল গান্ধীৰ ঘৰত আয়োজন কৰা হৈছিল বৈঠকৰ। তেতিয়া কংগ্ৰেছৰ সভাপতি অঞ্জন দত্ত আৰু হিমন্ত বিশ্ব শৰ্মা গগৈ ৰাহুল গান্ধীক লগ ধৰিছিল। ডক্টৰ শৰ্মাই সমগ্ৰ প্ৰেক্ষাপটৰ সন্দৰ্ভত 5 মিনিট সময় কোৱাৰ পাছতে খং কৰি ৰাহুলে হিমন্ত বিশ্ব শৰ্মাক হেনো কৈছিল, মোৰ ওচৰলৈ আপুনি দ্বিতীয়বাৰ নাহিব। আপুনি কি বিচাৰে সেয়া মোৰ বাবে গুৰুত্ব নহয়। ৰাহুল গান্ধীৰ এই ব্যৱহাৰত বৰ দুখ পাইছিল এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বেজাৰ মনেৰে উভতি আহিছিল অসমলৈ। সেই দিনটোতে হিমন্ত বিশ্ব শৰ্মাক চাহ প্লেটত দিয়া বিস্কুট ৰাহুলে দিছিল তেওঁৰ পোহনীয়া কুকুৰটোক। ইমানখিনি ব্যৱহাৰ পোৱাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাই বিশ্বাস ৰাখিছিল ছোনিয়া গান্ধীৰ ওপৰত। ছোনিয়া গান্ধীৰ পৰা তেওঁ এদিন সাক্ষাতৰ অনুমতি উলিয়ালে। অনুমতি পোৱাৰ পাছত সেই সময়ৰ কংগ্ৰেছ সভানেত্ৰী গৰাকীয়ে সেইদিনা হিমন্ত বিশ্ব শৰ্মাক পিছ দুৱাৰেদি সোমাবলৈ ক'লে। হিমন্ত বিশ্ব শৰ্মাই ছোনিয়া গান্ধীক লগ পাই সুধিছিল, মেডাম মোক কিয় এনেদৰে আহিবলৈ দিয়া হ'ল? তাৰ উত্তৰ ছোনিয়াই কৈছিল, চোৱা হিমন্ত, তুমি এজন পিতৃ, এগৰাকী মাতৃ হিচাপে মই মোৰ সন্তানৰ ইচ্ছাৰ বিৰুদ্ধে যাব নোৱাৰোঁ। হিমন্ত বিশ্ব শৰ্মা আৰু ছোনিয়া গান্ধীক কোনো কথা নক'লে। তেওঁৰ শেষ ভৰসা কোনো কংগ্ৰেছত নাইকিয়া হৈছিল। অৱশেষত 2015 চনৰ জুলাইত কংগ্ৰেছ ত্যাগ কৰিছিল ডক্টৰ বিশ্ব শৰ্মাই। তাৰ পিছতে বিজেপিত যোগদান আৰু অসমত সৰ্বানন্দ সোণোৱাল। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ সকলো ফালে অপ্ৰীতিৰুদ্ধভাৱে ফুলি উঠিছিল পদুম। হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ অহাৰ পাছত এতিয়া বিজেপিৰো অধিক তেওঁ অতীতকৈ এগৰাকী গুৰুত্বপূৰ্ণ নেতা। কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতাই এতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিক পাৰদৰ্শিতাৰ কথা দোহাৰে। তাৰ ভিতৰত এগৰাকী গোলাম নবী আজাদ। গোলাম নবী আজাকে এবাৰ এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ৰাহুল আৰু হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিক পাৰদৰ্শিতাক লৈ তুলনামূলক এক উদাহৰণ দাঙি ধৰিছিল। আজাদে কৈছিল যে ৰাহুল গান্ধীতকৈ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিক পাৰদৰ্শিতা বহুত ওপৰত। 2012 চনৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ দায়িত্বত আছিল ৰাহুল গান্ধীৰ ওপৰত। কংগ্ৰেছ দলে সেইবাৰ মাত্ৰ 28খন আসন দখল কৰিছিল ৰাজ্যখনত। 2009 চনৰ
লোকসভা নিৰ্বাচনতকৈ প্ৰায় 9% ভোট কমিছিল ৰাহুলৰ নেতৃত্বত খেলা বিধানসভা নিৰ্বাচনত। ইয়াৰ বিপৰীতে আজাদে কৈছিল যে 2011 চনত অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছে অভিলেখ সংখ্যক আসন লাভেৰে শাসনলৈ আহিছিল। এই নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা আছিল দিল্লীৰ কাৰ্যালয়ত প্ৰায় আলোচনা কৰিছিল। আনকি দিল্লীৰ জ্যেষ্ঠ নেতাসকলে হিমন্ত আৰু ৰাহুলৰ ৰাজনৈতিক দক্ষতাক লৈও আলোচনা কৰাৰ কথা সদৰি কৰিছিল আজাদে। কিন্তু সকলো সম্ভাৱনা থকাৰ পিছতো একেটা দলতে থাকি দুটা মেৰুত বাস কৰিছিল ৰাহুল গান্ধী আৰু হিমন্ত বিশ্ব শৰ্মাই। বয়সত সমপৰ্যায়ৰ হ'লেও মিলা নাছিল মন। সেইবাবে অৱশেষত কোনো ৰাস্তা নেদেখি ঠিকনা সলনি কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।